তো গাইজ গধূলিবেলা হ'ল, এতিয়া চাহ খাব লাগিল। তাকো চাহ খাব আহিলোঁ কিটচেনত। কিটচেন মানে হৈছে ৰান্ধনী ঘৰ আৰু আমাৰ কথিত ভাষাত কয় পাকঘৰ। কথাত মই এতিয়া পাকঘৰত আছোঁ। তো এতিয়া মই চাহ বনাম। এতিয়া গাখীৰ দিয়া চাহ বনাম। আজি মাদাৰহঁতে নাই, বিশেষ কামত বাহিৰত গৈছে। তো আজি ময়ে বনাম। তো এতিয়া মই গাখীৰ আনিম ফাৰ্ষ্ট। তো মই গাখীৰটো আনিলোঁ। গাখীৰত বেয়া চামনি পৰি আছে বিদ্যা কৈছে এনা চাওকচোন একবাৰ। গাখীৰত পূৰা চামনি পৰি আছে। এতিয়া গাখীৰটো অলপ গৰম কৰিব লাগিব, গাখীৰটো বেয়া হৈ যাব না। তো মই গাখীৰখিনি ঢালি দিলোঁ। গাখীৰটো ভালে আছে, বেয়া হোৱা নাই। বেলেগ চামনি পৰিছে, কিন্তু এই চামনি মই চাহৰ ওপৰত দি খাই বঢ়িয়া লাগে। তো এতিয়া মই লাইটটো জ্বলাওঁ, তাৰপিছত এইটো ইয়াতে থওঁ, চুইচটো দিলোঁ। অলপ পানী ল'ব চুইচটো, নহ'লে ফাটি যাব পাৰে না গাখীৰটো। মানে পানী নিদিয়াকৈ যদি গাখীৰটো পুৰকৈ পাকেটৰ ফ্ৰিজৰ পৰা উলিয়াই কেনে ফাটি যাব পাৰে ছেকেণ্ডত, আকৌ ৰিক্স নাই। তো পানী দিলোঁ, অলপ চাহ বনাওঁ। এতিয়া চাহ মানুহ কাৰণে ভিতৰত পানী দিছোঁ, সেইটো অলপমান ছাইড কৰি দিওঁ। এইটো জ্বলাই দিলোঁ, এইটো বহাই দিলোঁ। তো চাহ হৈ যাব। চাহপাত দিম। চাহপাত দিওঁ, মস্ত গৰম। চাহপাত না হালধি? নহয়, চাহপাত দিয়ে। 2 চামুচ, 3 চামুচ, 4 চামুচ, 5 চামুচ। চাহ আজি বেলেগ হ'ব গাইছ, আপোনালোকে চাই থাকিব। চাহ বেলেগ চাহ হ'ব। এতিয়া চেনি দিম, চেনি। চেনি কম খাব লাগে সদায়, কাৰণ ডায়েবেটিছ হ'ব। নহ'লে আমি চেনি কমকৈ খাওঁ, খুব কম খাওঁ। চেনি আমি খুব কম খাওঁ। তো আপোনালোকে চাই থাকক। ইভাগে গাখীৰ বহাই দিছোঁ, ইভাগে চাহ বহাই দিছোঁ। চাহৰ কালাৰ কিন্তু বেলেগ উঠি গৈছে, দেখিনে? আম্মাহঁতে আমাক কিমান কষ্ট কৰি খুৱায়। তো আমাৰ আম্মাহঁতে ইমান গৰম এটাত সোমাই থাকে। তো আম্মাহঁতে গম পায় কিমান কষ্ট হয়। আমাৰ বৌহঁতে সোমাই থাকে পাকঘৰৰ ভিতৰে, কিমান কষ্ট হয়। তো আমিও মাজে মাজে সোমাব লাগে, এনেকৈ বনাব লাগে। চকচোন কেনে ঘাম ওলাই গৈছে প্ৰায়, ভিজে মেলিছে ছেকেণ্ডত। তোমাক মই চাহ দেখুৱাই আছোঁ আৰু গাখীৰো দেখুৱাই আছোঁ লগতে, চাই থাকিব। তো মোটামুটি মোৰ চাহৰ পাক ধুনীয়া পাক আহি গৈছে, কালাৰো ধুনীয়া আহিছে। পূৰা চাহৰ পাক পূৰা আহি গৈছে। লগতে গাখীৰৰ পাকটো অলপ অহা নাই, কাৰণ মই গেছটো অলপ কমাই দিছোঁ। গেছটো কমাই দিছোঁ, অলপ বাঢ়াই দিওঁ। তো চাহৰ পাক চাওক কি ধুনীয়া, কেনেকুৱা কালাৰিং চাহ হৈছে। তো এনেকুৱা চাহ আপোনালোকে বনাই পাইছেনে বনাই কমেণ্ট কৰি জনাব। আৰু মোৰ চাহৰ কালাৰটো কেনেকুৱা লাগিছে কমেণ্টত জনাব। এতিয়া আমি চাহটো চেকি লৈ খাব আৰম্ভ কৰিম। অলপ দেৰিকৈ অলপ জোৰাব দিম, ঠাণ্ডা হ'ব দিম। গৰমে গৰমে চাহ খাব নোৱাৰে। কি ধুনীয়া পাক আহি আছে।